Hello, hello. Good morning, everyone. Welcome to my YouTube channel. Rimpi Koko YouTube channel. Apna সকলকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভাল। লগতে মোৰো ভাল। আজি ৰাতিপুৱা ৰেডি হৈ ললো। মই মানে কাম এটা যাব লৈছো। লগৰখিনিও যাব লগতে। কি হয় দিনটো দেখুৱাই আছো। ভিডিওটো শেষলৈকে চাই থাকক আৰু কেনেকুৱা হৈছে জনাব। এয়া মই ৰেডি হৈ ললো। তেতিয়াহলে গৈ থাকো। চাই থাকক। এজনীৰ কাৰণে ৱেইট কৰি আছো এজনী দুজনীকে পাইছে হিয়া দেখুৱাই আছে সবকে তই দিল্লা নেকি বে ভাই খবৰা চেঞ্জ হৈ যাব ওয়াও বিউটিফুল কাজুলি গাইছলে গৈ আছে এতিয়া লগৰখিনিও পালেহি करूँ मैं लास्ट टाइम तो आई बसंती मेरी जान आई लव यू मेरी क्यूटी भाई भूख लगी लेने के मैं बाबा टिल्लू नाम मेरा बाबा टिल्लू প্ৰগতি অনলাইন কৰিছিলোঁ যোনটো মানে হেৰি এটা কোচিং হয় ফ্ৰী কোচিং দিব আমাৰ এনএনচি কেটে আজি ভেৰিফিকেশ্যন আছে যোৰহাটত অজন্তা বাইপাছৰ ওচৰত তালৈকে গৈ আছোঁ তাৰপিছত মই গ্লাছ বেংগলছ ল'ম যিহেতু ট্ৰেণ্ডত চলি আছে ন এনেকুৱা বেংগলছবোৰ যোৰহাটৰ ক'ত পাই আপোনালোকক দেখুৱাই আছোঁ ব'লক তেতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি অজন্তা বাইপাছ পাই গ'লোঁ পাবি নাই চব ফোনত বিজি দেই हाँ थर्ड फ्लोर पीछे देखो पीछे पीछे तो देखो क्यों रे हाय को जाओ हाय साले तू माफ करना बहुत समय इधर उधर निकल जाता मैं बाबा टिल्लू नाम मेरा बाबा टिल्लू आज इंडिया के सबसे बड़ा ग्राउंड पे हम लोग आ चुके हैं एक बार कैमरामैन 16 लाख दर्शक को दिखाओ खचम खच भरे हुए हैं बहुत ही बेस्टिंग तरीके से आनंद ले रहे हैं अच्छा এইফালে ভেৰিফিকেশ্যন কৰিবলৈ লাইন পাতি আছে আমাৰ এজনীয়ে কয়া বিজনেছ আপোনালোকে যদি পেটিএম ডাউনলোড কৰা নাই এগৰাকী কণ্টেক্ট কৰক ৰেফাৰেঞ্চ আৰ্ণ কৰি আছে বেচাৰীয়ে 50 টকা পাব কিমানকৈ পাই কৈ দিয়া गजब टू विवाद आदमी हो আমি প্ৰগতিৰ অনলাইন কৰিছিলোঁ এয়া ভেৰিফিকেশ্যন কৰিবলৈ আমি ৰখি আছোঁ এয়া আমাৰ লগৰখিনি চব নিজৰ নিজৰ জেগাত লগৰকেইটা কাগজ পত্ৰ লৈ একদম বহি আছোঁ অঁ ৰিম্পিয়ে অনুভৱটো ক'বলৈ কৈছে অনুভৱ খুবেই বেয়া মানে আমি 5টা বজাতে কৰিব লাগিব মোৰ লগৰকেইজনী পিককৈ সোমাই পৰাপক্ষত 5টা বজাত 7টা বজাত চইচ নকৰিব সোনকালে আহিব 9টা বজাত আহিব 3টা বজাত 5টা বজাতো কৰিব ধন্যবাদ হ'ব আমাৰ ভেৰিফিকেশ্যন কৰি হৈ গ'ল এতিয়া পূৰা টান গৈছোঁ তললৈ এতিয়া বজাৰ কৰিমগৈ অলপ এইখন নতুনকৈ অপেনিং কৰিছে আমাৰ ভেৰিফিকেশ্যন কৰি হৈ গ'ল বাহিৰত ৰখি আছোঁ অনুৰাগীয়ে ফোন কৰিছে আমাৰ বাইদেউ আহি গ'ল বলটো বল এতিয়া ৰখা ৰখি চিষ্টেম খাব লাগে ন খাই পিনি খোৱা কেনেকুৱা টেষ্টি নে
টেষ্টি নে? मजा आया। অসম মহোৎসৱ পালোহি আমি সোমাই যাওঁ ভিতৰলৈ তেতিয়া ব'লক টিকেট কেইটকা 10 টকা এণ্ট্ৰি ফিজ 10 টকা মাল মোক ৰিম্পিয়ে চফটি খুৱাব সেইকাৰণে আমি বড় প্ৰতিষ্ঠাৰ কথা চিন্তা এয়া মই কচৰিকলিতে থকা ট্ৰেণ্ডিং ষ্ট'ৰ পাই গ'লোহি তাত আজি মানে মই খাৰু ল'ব আহিছোঁ মানে যিহেতু এতিয়া পূৰা ট্ৰেণ্ডত চলি আছে ন একদম গ্লাছৰ বেংগলছখিনি সেই বেংগলছ ল'বলৈ আহিছোঁ দাদাৰ পৰা এয়া দাদাক দেখুৱাব কৈ আছোঁ বহুত ভেৰাইটিছ আছে বহুত ধুনীয়া ধুনীয়া কালাৰ মানে বহুত ধুনীয়া মানে পূৰা এফৰ্ডেবল প্ৰাইজত দি আছে মানে অফাৰো দিছে কিন্তু অনলাইন ল'বলৈ গ'লে বহুত মানে দাম পৰি যায় কিন্তু দাদাই বহুত সস্তাত দি আছে আপোনালোকেও যাব ট্ৰেণ্ডিং ষ্ট'ৰ বহুত ভাল কালেকশ্যন মানে ধুনীয়া ধুনীয়া কালেকশ্যন আছে আপোনালোকে চাব পাৰে মানে বেংগলছৰ বুলিয়ে নহয় সকলো চাদৰ মেখেলা কুৰ্তি ছেট মানে চব এভৰিথিং তাত পাব মানে বাইদেউ মোক তেওঁ নিদিয়ে কি কৰিবি আৰু নিজে খাই নিজক গিফ্ট দিলে ভাল লাগিছে এয়া আমি দুজনী ঘৰলৈ যাবলৈ ওলাইছোঁ বাকীকেইজনী গ'লগৈ আৰু আমাক বেংগলছে ক'লে আমি ৰৈ দিলোঁ আমি এতিয়া ঘৰলৈ গৈ আছোঁ বজাৰ চজাৰ কৰিও আজৰি তাৰপিছত আকৌ আপোনালোকক নেক্সট ভিডিঅ' লগ পাম যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই कदों सुकूने आसतिया बातें रे फुकुलाए जाकदा